Hello everyone and welcome back to my channel আৰু আজি হল 1 তাৰিখ মানে 1 নৱেম্বৰ আৰু আজি বাবুৰ বাৰ্থডে মানে মোৰ মামাৰ ল'ৰাৰ বাৰ্থডে আৰু এই ৰাতিপুৱাই পাই মাইনা মই ভণ্টিয়ে তাক গিফ্ট দিব গৈ আছো Guys, have fun tomorrow. আৰু ইয়াত তাৰ ওচৰ আহি পালোঁ আৰু তাই কি শুই আছিলে যিহেতু তাৰ গাটো ইমান ভাল নাছিলে তাক চিলেক্ট কৰিব দিছোঁ তাক কোনটো লাগে তাৰ গিফ্ট নিজে চিলেক্ট কৰি ল'ব মানে এটা মোৰ হাজবেণ্ডৰ আৰু এটা তাৰ আৰু তাক গিফ্ট দি অহাৰ পিছতে মাইনা আৰু দেউতাকে খেলি আছে দুয়োটাই দুপৰীয়াৰ ভাত তাত খাই আহি আমি আমাৰ ৰুমত আহিলোঁ ভণ্টিৰ লগত আহি পেলাই এয়া আইপেডত আমি ফিল্ম চিলেক্ট কৰিছোঁ এখন ফিল্ম চাম আৰু যিহেতু আজি বন্ধ হয় দিৱালী হয় তো দিনতে আমি ফিল্ম চাম বুলি ভাবিছোঁ আৰু আমি এনেও বন্ধৰ দিনত আমি একেলগে দিনত ফিল্ম নহয় কিবা ৱেব ছিৰিজ চাওঁৱেই আৰু এয়া ইভিনিং আমি ওলাইছোঁ ৰেডি হৈছোঁ কাৰণ দিৱালী হয় যিহেতু আৰু এয়া মই চাকি বন্তি দিবলৈ ৰেডি হৈছোঁ এইখিনি মই জ্বলাই পেলাই আকৌ অকণমান দিৱালী খেলিম তাৰপিছত গেষ্ট আহিব আৰু এয়া চাকি তাকি নজ্বলাওঁতে সেইখিনি ৰেডি কৰি আহি ৰুমত আহিলোঁ হাজবেণ্ডক চাওমিন দিবৰ কাৰণে আৰু আমি দুটাই চাওমিন খাই আছোঁ তাৰপিছত আমি চাকি জ্বলাম আৰু আপোনালোকে জনাবচোন আমাৰ ঘৰৰ ডেক'ৰেশ্যনটো কেনেকুৱা লাগিছে মানে অকণমান লাইট দি সজাব চেষ্টা কৰিছে মামাই This is Tom and this is Tom ki Shamchi. এফালে চোৱা Hi guys. হাত ভাঙাটো ভাল পালো guys. অবা চাই আছে যাম দে হা আৰু দেখিলেই নহয় মাইনাই মিছা কথা কৈছিলে তাই হাতত বেণ্ডেজটো এনেই মাৰিছিলে প্ৰেংক কৰিলে তো এয়া চাকি বন্তি জ্বলালোঁ জ্বলাই মেলি এতিয়া আমি অকণমান ওলাই যাম ভণ্টিৰ লগত
তো হেপী দিৱালী টু এভৰিৱান। এইবাৰ দিৱালী যিহেতু মামাৰ ল'ৰাৰ বাৰ্থডেৰ লগতে পৰিছে, তো খুব ভাল লাগিছে। আৰু তাৰ বাৰ্থডেৰ পিছতে মোৰ বাৰ্থডে ব্লগটো আহি থাকিব। তো এইটো আজি বাবুৰ বাৰ্থডে। তো এয়া আমি দিৱালী খেলি আছোঁ, আৰু মই ভিডিঅ'টো ফাষ্ট ফৰৱাৰ্ড কৰি দিছোঁ, কাৰণ নহ'লে বহুত দীঘলীয়া হৈ যাব, আৰু বেছি দীঘলীয়া হ'লে আপোনালোকেও চাই বৰ পাব। তো এয়া মই ফাষ্ট ফৰৱাৰ্ড কৰি দিছোঁ। আৰু এয়া মাইনা দিৱালী খেলি আছে, আৰু লগতে মামাৰ ল'ৰা, মানে মাৰ খুৰাৰ ল'ৰাৰ ছোৱালী হয়, তাই খুব ভাল লগা, মৰম লগা হয়। তো তাই মাইনাৰ লগত একেলগ লাগি দুটাই খেলিছে দিৱালী। আৰু ইয়াৰ পিছত আমি গৈছোঁ দোকানলৈ। দোকান গৈছোঁ, যিহেতু বাবুৰ বাৰ্থডে হয়, তো কেক অৰ্ডাৰ দি থৈছিলোঁ, তো সেইটোৱে বনাবৰ কাৰণে দিছিলোঁ। তো এতিয়া আমি কেক নিব আহিছোঁ, কিন্তু দোকানত আহি চালোঁ যে কেকটো বনা হোৱাই নাই, জাষ্ট বনাইছেহে আমি অহাৰ পিছত। আৰু ইয়াৰে পিছত আমি দোকানত অকণমান চালোঁ কি বস্তু খাব পৰা হৈ আছে। তো এইবোৰ চালোঁ, চাই মেলি আমি কেকটো ল'লোঁ, লৈ পেলাই আকৌ বেলেগ এখন দোকানত গ'লোঁ। এইবাৰ আহি পালোঁ জিলাপিৰ দোকানত, যিহেতু বাৰ্থডে হয় আৰু দিৱালী হয়, মিঠাইটো খাব লাগে। তো এয়া জিলাপি নিব আহিলে, আৰু মোৰ এইখন দোকানৰ জিলাপি খুব ফেভৰেট হয়, মানে গৰম গৰম দিয়ে, পূৰা ক্ৰিস্পি হয়। তো ইয়াতে মই দাদাটোক কৈ আছিলোঁ যে দাদা মোক এখন গৰম জিলাপি খাব দিয়ক। তো দাদাই মোক, মই সদায় অফিচৰ পৰা অহাৰ পিছত মই ইয়াতে সোমাওঁ, তো দাদাই জানে, সেইকাৰণে মোক এইখিনি জিলাপি নিদি ভিতৰত থকা জিলাপি দিলে এখন খাবৰ কাৰণে। তো সেইখন খালোঁ, খাই মেলি অকণমান কিবা বুন্দিয়া ভুজিয়া বিস্কিট এনেকৈ ল'লোঁ।
এয়া হাজবেণ্ডে পতকা ফুটাই আছে আৰু ইয়াৰ লগতে মই এটা ক্লিপ এড কৰিম, মানে যোৱাকালিৰ ভিডিঅ' পতকা ফুটোৱা, তো আপোনালোকে চাই থাকক। এইটো হ'ল ফাৰ্ষ্ট দিৱালীৰ দিনাখন হাজবেণ্ডে আনিছিলে 25 শ্বটছ, যিহেতু মাইনাক ক'লে লাগে স্কাই শ্বটছ। তো আপোনালোকে চাই থাকক কেনেকুৱাকৈ মানে আমাৰ স্কাই শ্বটছটো ফুটিলে। আৰু এয়া ফাইনেলি কেক কাট হ'ল। মানে আমি বেণ্ট কেক এটা আনিছিলোঁ, যিহেতু বাৰ্থডেটো ইমান ডাঙৰকৈ পতা নাই, তাৰ গাটো বেয়া কাৰণে আমি এনেই সৰু ভণ্টি আৰু ময়ে ভাবিলোঁ যে কেক এটা লৈ আহিম। কোনো প্লেনিং নাছিলে মামাহঁতৰ। তো সেই কেক এটা আনি কিনে সৰু চাই কেক আনি কিনে আমি চেলিব্ৰেট কৰিলোঁ। আৰু এই মাইনাক দেখিছেনে, চান্স পাই পূৰা কেক মাৰি আছে পূৰা। তাই ভাবিছে কোনো মোকতো ক'ব লগা নাইয়ে, চবে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। কিন্তু তাই গম পোৱা নাই মই যে ট্ৰাইপডত ভিডিঅ'টো অন কৰি থৈ দিছিলোঁ। এতিয়া ভিডিঅ'টো চাইহে তাই গম পাব। আৰু এয়া হাজবেণ্ড আৰু মই আমি বাহিৰত, যিহেতু আজি খানা, তো মামাই মাংস বনাই আছে আৰু আমি ইয়াতে বাহিৰত সুকীয়া হৈ আছোঁ, লগতে কেকো খাই আছোঁ। আৰু ৰখীয়া হৈ থাকিলেতো নহ'ব, এয়া মাংস ফ্ৰাইও খাই দিছোঁ লগতে। ফাৰ্ষ্ট টেষ্ট মই কৰিছোঁ, বিৰাট ভাল হৈছে, বিৰাট টেষ্টি হৈছে। আৰু ইয়াৰ পিছত এতিয়া আমি দোকানত গৈছোঁ, যিহেতু দিৱালী হয়। তো হাজবেণ্ডক কৈছোঁ যে মোক এখন পাণ খোৱা, তো পাণ খাব লৈ গৈ আছে মাইনা, মই আৰু আৰু এয়া দেখিছেনে, এয়া হ'ল মামাৰ ফ্ৰেণ্ডৰ ল'ৰা, বিৰাট মৰম লগা। আৰু সি মোৰ লগত আছিলে, যিহেতু মাক দেউতাকে ভাত খাই আছিলে, তো সি মোৰ লগত ধুনীয়াকৈ আছে। আৰু এয়া মাইনা বিৰাট টোপনি ধৰিছে, যিহেতু বহুত দেৰি হৈছে, 11টামান বাজিছিলে চাগে।
তো এয়া তাইতো ফোন ধৰিছে, এতিয়া চোফাতে শুই দিছে। তাৰপিছত ভাত পানী খাই মামাহঁত যাব ওলাইছে। এয়া নৱেম্বৰৰ 1 তাৰিখতে পূৰা কুঁৱলী পৰি গৈছিলে। কুঁৱলীয়ে হৈছে নে দিৱালীৰ কাৰণে পলিউশ্যন টাইপে হৈছে, দুটা মিক্স আপ হৈ গৈছে। আৰু এয়া মামাহঁত যাব ওলালে। এয়া মামাহঁত যোৱাৰ পিছত আমি অকণমান খোজকাঢ়িলোঁ। আৰু এয়া বিল্ডিংটো দেখিছিলেনে? এয়া হ'ল চিল্ক কালাৰ বিল্ডিংটো, আৰু বিৰাট ধুনীয়াকৈ সজাইছিল দিৱালীত। তো ইয়াতে অকণমান ফুৰিলোঁ। তো এইখিনিয়ে আছিলে দিৱালীত আমি কি কৰিলোঁ, কেনেকৈ চেলিব্ৰেট কৰিলোঁ, আৰু এই কেইটামান ফটো উঠিলোঁ। ফটোখিনিও লগাই দিছোঁ। তো আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাব, আৰু লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। বাই বাই।